हेलो फ्रेंड्स मैं আজি আপোনালোকক ক'ব বিচাৰিছো স্পাইডাৰ প্লেনৰ বিষয়ে। এয়া চক এটা টেমাত মই ধুনীয়াকৈ ৰং কৰি পেলাই স্পাইডাৰ প্লেন মই ৰাখিছো পানীত তিয়াই আৰু এনেকৈ সুন্দৰকৈ ৰাখিছো আৰু যিবিলাক ব্ৰাউন কালাৰ হৈ যায় সেইবিলাক আপোনালোকে কাটি দিব। এয়া মই পানীত ৰাখিছো, আপোনালোকে নিশ্চয় দেখিছে। আৰু এয়া ৰাখিছো মই মাটিত এটা হৰলিক্সৰ বটলত কালাৰ কৰি। এয়া এনেকৈ কালাৰ কৰি মই ইয়াত মাটিত দি ৰাখিছো আৰু এয়া হ'ল এটা ফালছ মৰ্টনৰ টেমা দুটুকুৰা কৰি এনেকৈ কালাৰ কৰি ইয়াতে মই মাটি দি পেলাই স্পাইডাৰ প্লেন ৰুইছো। এয়া দেখিছে আপোনালোকে খুব সুন্দৰকৈ এনেকৈ ৰুব পাৰো। এইটো এটা তেনেকৈ টেমা, এইগিটা মই মাটিতে ৰুইছো। আমি স্পাইডাৰ প্লেন মাটি আৰু পানী দুইটা উভয়তে ৰুব পাৰো। আৰু এয়া মই ৰুই থৈছিলো ভিতৰত, সেইকাৰণে আন্ধাৰ লাগিছে। আন এজোপা ফুলৰ লগতে মই স্পাইডাৰ প্লেন ৰুইছিলো আৰু এয়া ৰুই ৰাখিছো বাহিৰৰ টাবত, এনেকৈ হেংগিং কৰি দিছো। আৰু আপোনালোকক দেখুৱাৰ ধৰণে তেনেকৈ আমাৰ ধুনীয়াকৈ থৈছো টাবত। আৰু এনেকৈ শিপা ওলাই পুলি হয় আৰু এনেকৈ মই কিছুমান ব্ৰাউন নিচিনা হৈ গৈছে কাৰণে মই কাটি দিছো আৰু কিছুমান পাত পোকেও ধৰিছে কাৰণেও কাটি দিলো। এয়া চক কি ধুনীয়াকৈ ওলাইছে, এনেকৈ শিপা ওলাই আন এজোপা গছ হয়। আৰু এনেকৈ মই ৰছী দি হেংগিং কৰি থৈছো, হেংগিং টাবত দিয়া নাই, নিজে বনাই লৈছো হেংগিং কৰি। আৰু চক কি ধুনীয়াকৈ থৈছো। ইয়াত বেছি মই সাৰ ব্যৱহাৰ কৰা নাই, অকল গোবৰ সাৰেই মই ব্যৱহাৰ কৰিছো। গোবৰ আৰু মাটি মিক্স কৰিয়ে ব্যৱহাৰ কৰিছো। এইবিলাক ৰুই থৈছো মই পলিথিনত পচাই থোৱা আছে আৰু বিছাবিলাকে খাই পেলাই কাৰণে মই কাটি থৈছো। আৰু আপোনালোকে বজাৰত বিকিবলৈ গ'লে 30-50 টকাৰ ভিতৰতে আপোনালোকে স্পাইডাৰ প্লেন কিনিবলৈ পাব। ই বেছি ৰ'দত নহয়, শুকান জেগাটো বেছি নহয়, ই অলপ মধ্যমীয়া ৰ'দতহে থাকে। ই আউটডোৰ উইনডোৰ দুইটা জেগাতে আমি ৰাখিব বিচাৰিলে ৰাখিব পাৰো। আৰু খুব ধুনীয়াকৈ এইটো হয়, বেছি পানীৰ প্ৰয়োজন নাই, পানীত থলেও হয় বা মাটিত ৰুলেও হয়। এইবিলাক মই এনেকৈ পচাই থৈছো। আৰু আপোনালোকে যদি মই স্পাইডাৰ প্লেনৰ বিষয়ে জানিব বিচাৰে কমেণ্ট কৰিব। আৰু এইগিটাতো মই এনেকৈয়ে পানী দি থৈছো। এয়া চক পানী দি থৈছো মই আজি 3 দিনমান হৈছে এনেকৈ ৰখা। আৰু বগাকৈ শিপা ওলোৱা নাই, আগত যিবিলাক শিপা ওলাই আছিলে সেইবিলাকে। আৰু এনেকৈ ভিতৰত ৰাখিলে বহুত ধুনীয়া লাগে ফুলবিলাক, সেইবাবে ৰাখিছো। এয়া চক কিমান সুন্দৰ লাগিছে। আৰু আপোনালোকেও এনেদৰে ৰাখিব।